Welcome back to my channel Imagination in its ways. আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই আপোনালোকক দেখুৱাম কেনেদৰে পাৱাৰ টিলাৰত ফেন ফিটিং কৰি ধানবোৰ চাফা কৰা হয়। যেহেতু আগতে আমাৰ ঘৰত ডলাৰ সহায়ত তেওঁলোকে ধানবোৰ চাফা কৰিছিলে, কিন্তু তেওঁলোকে আজিকালি উন্নত পদ্ধতিৰ ব্যৱহাৰ কৰি পাৱাৰ টিলাৰত কেনেদৰে ফেন ফিটিং কৰি ধানবোৰ চাফা কৰিছে চাওঁ আহক। আপোনালোকে দেখিলে ধানবোৰ কেনেদৰে চাফা কৰা হৈছে। আপোনালোকৰ যদি মোৰ চেনেলটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।